গেটখন হয় চৰাই হয় ইমান ধুনীয়াকৈ সজাইছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বলক আজি ভিডিঅ'টো মোৰ আৰম্ভ কৰোঁ আজি ভিডিঅ'টো মানে নামঘৰ গৈ আছোঁ আৰু মোৰ লগৰজনী আজি যোনজনী ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' বনাইছিলে ন মোৰ লগত তাই আজি বহুত নামত তাৰমানে মোৰ চেনেলটোত ওলাব তাই দেখিব আজি মোৰ ব্লগটোত দেখিব তাৰপিছত ফেফাই গৈছোঁ কথা কওঁতে বহুত দূৰ খোজকাঢ়ি আহিলোঁতো তাৰপিছত ব'লক এতিয়া গৈ থাকোঁ তাৰপিছত আপোনালোকো দেখাই থাকিম নামঘৰত কি পৰিৱেশ কৰোঁ আজি মোৰ ভিডিঅ'টোত তেখেতগৰাকী বহুত নম্বৰত আহিছে তাই ইমান দিনে ওলোৱা নাছিলে তাই ষ্টাৰ্ট কৰি পিনি ফাৰ্ষ্টে তাই ষ্টাৰ্ট কৰোঁতে আছিলে নেকি হয় নাই তাৰপিছত আকৌ বহুত দিন অহা নাছিলে আকৌ আজিহে আহিছে এয়া আমি নামঘৰলৈ গৈ আছোঁ আমাৰ এয়া দেখি চিনি পাইছে এয়া এখেতনি ৰ'দে ধৰিছে সেইকাৰণে গামোচাখন মানে মূৰত লৈ লৈছে এই নকইনা আমি গৈ আছো এয়া পথাৰ আমি গৈ আছো এতিয়া ৰ'দ পুৰা দিছে দেখিছে নে বেলিটো এইটো পুৰা ৰ'দ দিছে থাকিলে ফুলা কৰিম পুৰা এইফালে আমাৰ এখেত দুজনী আহি আছে হাই বুলি কৈ দে আকৌ মোৰ চেনেলটোত এইফালে গৈ সেইফালে এতিয়া পামগৈ আৰু ৰাস্তাটোত উঠিমগৈ আৰু এতিয়া পুৰা ৰ'দ দিছে এইফালে পথাৰে আহি আছোঁ হাবিয়া তাৰপিছত গৈ পামগৈ এতিয়া আমি ইন্দ্ৰাণী আইতাকৰ ঘৰ পালোহি এতিয়া অকণমান বহিমগৈ মই ভালে চাই দিয়কচোন এতিয়া ইন্দ্ৰাণী আইতাকৰ ঘৰৰ পৰা গৈ আছোঁ মানে এতিয়া ভাগৱতলৈ গৈ আছোঁ এয়া আইতা আহিছে আৰু এয়া আমাৰ বাইদেউ এতিয়া গৈ আছোঁ আৰু অকণমান পামগৈ আৰু এতিয়া পাইছোঁহি আৰু গেটখন এয়া পাইছোঁহি এই ভাগৱত পাঠ মানে যোৰহাট জিলা আঞ্চলিক ভিত্তিত পাতিছে এয়া বাঘমৰীয়া গাঁও হয় এখন বৰ নামঘৰত পাতিছে ভাগৱত আৰু এতিয়া গৈ থাকোঁ আৰু আহি আছোঁ তাকে পোৱাহি নাই ভাগৰ লাগিছে নে তোমালোকৰ মানে কি ক'ম আৰু বহুত হেপী মানে পথাৰে আহিলোঁতো ৰ'দত আহিলোঁ পূৰা পাই গ'লোগৈ আৰু ভালেই লাগিছে ভাল লাগিছে এতিয়া আৰু শান্তি লাগিব এতিয়া নামঘৰ পামগৈ ন তাতে আমাৰ কাৰণে দিছে যেন লাগিছে ফাইনেলি এতিয়া পাই গ'লোহি ভাগৱত এয়া গেটখন হয় আৰু এয়া ইন্দ্ৰাণী গৈ আছে এতিয়া মই ভৰি হাতকেইটা ধুই লওঁ তাৰপিছত নামঘৰৰ ভিতৰলৈ সোমাই যাম এয়া চক কিমান ধুনীয়াকৈ সজাইছে এয়া আৰু দেখুৱামগৈ তাত ইমান ধুনীয়াকৈ হেৰি কৰিছে সজাইছে এয়া পৰশুৰাম হয় এয়া ইমান ধুনীয়া এতিয়া সোমাই গৈ থাকিম এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম এতিয়া নামঘৰ পালোহি এতিয়া ইমান ধুনীয়াকৈ এতিয়া আমি চাকি জ্বলাম এতিয়া নামঘৰৰ ভিতৰত ভাগৱত পাঠ কৰি আছে ফাইনেলি এতিয়া চাকি দি মেলি আজৰি হ'লোঁ আজৰি হৈ পিনি এতিয়া চাহ খাবলৈ আহিলোঁ বাহিৰত চাহ খাই মেলি আকৌ এতিয়া বাহিৰত কি আছে চামগৈ চাই মেলি যামগৈ আৰু এতিয়া ঘৰত বহুত ভাগৰ লাগিছে দেই এতিয়া আমি সিহঁতি ফটো মৰাত ব্যস্ত হৈ আছে আৰু ইয়াৰ বা হয় বাও আহিছে লগত আমাৰ লগত নাই হয় বেলেগকৈ আহিছে এয়া হৈছে অনন্ত শয্যা
তাৰ পাছত এয়া মৎস্য অৱতাৰ আৰু এয়া হৈছে কুৰ্ম অৱতাৰ। এয়া হৈছে নৰসিংহ অৱতাৰ আৰু এয়া হৈছে ব্ৰাহ্মণ অৱতাৰ। এয়া হৈছে পৰশুৰাম অৱতাৰ। এয়া হৈছে গৰুণ্ড পক্ষী হয়। এয়া হলিৰাম আৰু এয়া বৰাক অৱতাৰ আৰু এয়া হৈছে শ্ৰীৰাম অৱতাৰ। এয়া বুদ্ধ অৱতাৰ। এয়া হৈছে কল্কি অৱতাৰ। মানে ইয়াত গোটেই অৱতাৰ কেইটাই আছে। আৰু এয়া দেখিছে নহয়, এয়া ফটো মাৰিছে, ফটো মেইন আৰু এতিয়া চব চাই মেলি হৈ গ'ল। এতিয়া দোকান আহিলোঁ, দোকান আহি এতিয়া বস্তু কিবা কিবি লৈ এতিয়া ডাইৰেক্ট ঘৰ যামগৈ আৰু দেই। নামঘৰৰ পৰা আহি এতিয়া ঘৰ পালোহি। পুৰা আহোঁতে এতিয়া পুৰা তাৰমানে অদ্ভুত হৈ গ'ল মানে পঠাই আহি। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। চাই কেনেকুৱা লাগিলে জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। ভিডিঅ'ত লগ পাম। বাই।